সকলোকে নমস্কাৰ এডু ট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম আজি আমি আলোচনা কৰিম ইংলিছৰ কেইটামান ইম্পৰ্টেন্ট টপিক আজিৰ ক্লাছটো হৈছে ইংলিছৰ ক্লাছ 2 আগৰ ক্লাছটো যদি আপোনালোকে চোৱা নাই তেনেহলে প্লেলিষ্টত গৈ চাই ল'ব পাৰিব আৰু আজি এনেকুৱা কেইটামান টপিক বাছি লোৱা হৈছে যি কেইটা টপিক আপোনালোকৰ হৈ যোৱা ADRE বা আসাম পুলিচ বা APDCL বা যি পৰীক্ষাই নহওক অসমৰ প্ৰায়বোৰ পৰীক্ষাতে অহা দেখা গৈছে গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আৰু এটা কথা আপোনালোকে ভিডিঅ'টো অকল চাই যোৱাতকৈ যিমান পাৰে ভিডিঅ'টো মন দি কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ পৰীক্ষাত কামত আহিব অকল যদি চাই যায় পিছত আপোনালোকে পাহৰি যোৱাৰ চান্সটো বেছিকৈ থাকে সেইকাৰণে বুজাটোত আপোনালোকে বেছি গুৰুত্ব দিব এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম টপিকটো হৈছে ওয়ান ওয়ার্ড সাবস্টিটিউশন অৰ্থাৎ অসমীয়াত কোৱা হয় এটা শব্দত প্ৰকাশ কৰা এটা শব্দত প্ৰকাশ কৰা আমি সৰুতেও কৰিছিলো এতিয়ালৈকেও কৰি আছো গতিকে ইম্পৰ্টেন্ট টপিক পৰীক্ষাটো আপোনালোকৰ অহা দেখা যায় এতিয়া আহক এনেকৈ কি ইংলিছৰ ইম্পৰ্টেন্ট ওয়াৰ্ড আছে সেইখিনি আমি চাই লওঁ প্ৰথমটো হৈছে লাইফ হিষ্ট্ৰী ৰিটেন বাই সামওয়ান এলছ যেতিয়া এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ জীৱনী লিখে তেতিয়া তাক কি বুলি কোৱা হয় এটা শব্দত কোৱা হ'ব বায়োগ্ৰাফি ঠিক আছে আৰু যেতিয়া নিজে নিজৰ জীৱনী লিখা হয় তেতিয়া কি বুলি কোৱা হয় বাৰু অটোবায়োগ্ৰাফি নহয় নে এতিয়া নেক্সটটো চাই লওঁ এ পাৰ্সনছ পিকুলিয়াৰ হেবিট এজন মানুহৰ কিবা যদি পিকুলিয়াৰ হেবিট থাকে হেতুক এটা শব্দত কি বুলি কোৱা হয় এটা শব্দত ক'ব ইডিঅ'চিনক্ৰেসি ঠিক আছে A place where orphans live. Orphan মানে কি? Orphan মানে হৈছে অনাথ নহয় নে? A place where orphan lives. অসমীয়াত আমি কি বুলি কওঁ য'ত অনাথ শিশুসকল থাকে? অনাথ আশ্ৰম। আৰু তাকে ইংলিছত কি বুলি ক'ব? ইংলিছত এটা শব্দত ক'ব orphanage. মনত ৰাখিব আপোনালোকে। এতিয়া আহক নেক্সটটো চাওঁ। Position for which no salary is paid. অৰ্থাৎ এনে এটা পদ যিটো পদত স্যালাৰি বা দৰমহা দিয়া নহয় ইংলিছত এটা শব্দত কি বুলি ক'ব বাৰু শব্দটো আপোনালোকে হয়তো সবেই শুনিছে তথাপিও এনেকে কোৱেশ্চন হিচাপে দি দিলে আপোনালোকে নোৱাৰিবও পাৰে মই কৈ দিছো উত্তৰটো অনাৰাৰী বুলি কোৱা হয় এতিয়া আহক নেক্সট স্লাইডটো চাওঁ A sentence which meaning is unclear এনেকুৱা এটা বাক্য যিটো বাক্যৰ অৰ্থটো ক্লিয়াৰ হৈ থকা নাই অৰ্থাৎ বুজিব নোৱাৰা বিধৰ বাক্যবোৰ এটা শব্দত ক'ব ambiguous a study of ancient things অৰ্থাৎ পৌৰাণিক সামগ্ৰীৰ লগত জড়িত অধ্যয়নক কি বুলি কোৱা হয় এটা শব্দত ক'ব archaeology ঠিক আছে মনত ৰাখিব নেক্সটটো হৈছে a study of animals অৰ্থাৎ জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰাটো এটা শব্দত কি বুলি কোৱা হয় এই বিষয়টো হৈছে জুলজি ঠিক আছে নেক্সটটো হৈছে এ ষ্টাডি অফ বাৰ্ডছ অৰ্থাৎ চৰাইৰ বিষয়ে কৰা অধ্যয়ন চৰাইৰ বিষয়ে অধ্যয়নক কোৱা হ'ব অৰ্নিথলজি এতিয়া নেক্সট স্লাইডটো চাই লওঁ থিংছ স্পোকেন অৰ ডান উইদাউট প্ৰিপাৰেচন অৰ্থাৎ আগতীয়াকৈ কোনো প্ৰস্তুতি নোহোৱাকৈ যেতিয়া আপুনি কিবা এটা ক'ব লগা হয় বা কৰিব লগা হয় হেতুক ইংলিছত এটা ৱৰ্ডত কি বুলি ক'ব wordটো হৈছে extempore ঠিক আছে নেক্সটটো হৈছে anything certain to happen কিবা এটা হোৱাৰ নিশ্চয়তা থকাটো কি বুলি ক'ব হেতু ক'ব inevitable one who looks at the bright side of things এজন ব্যক্তিয়ে যেতিয়া কোনো এটা বস্তুৰ অকল ভাল দিশটো চায় তেনে মানুহক কি বুলি কোৱা হয় তেনে মানুহক কোৱা হয় optimist ঠিক আছে নেক্সটটো হৈছে one who looks at the dark side of things বেয়া দিশটো যি চায় তেওঁক কোৱা হয় pessimist এইকেইটা প্ৰশ্ন যেতিয়া আমি আলোচনা কৰি আছো তেতিয়া আপোনালোকে ইয়াৰ পৰা আৰু দুটামান প্ৰশ্ন উলিয়াব পাৰে যেনেকে এতিয়া মই ক'লো যে যি ভাল সাইডটো চায় তেওঁক কোৱা হয় optimist আৰু যি ডাৰ্ক সাইডটো চায় তেওঁক কোৱা হয় pessimist ইয়াত আপোনালোকে বিপৰীত শব্দটো পাই গ'ল বিপৰীত শব্দটোক মই আপোনালোকক কি বুলি কৈছিলো
এণ্টনিম নহয়নে ঠিক আছে এতিয়া আহক আমি নেক্সট স্লাইডটো চাওঁ one who does not believe in God অৰ্থাৎ যিয়ে ভগৱান বিশ্বাস নকৰে তেওঁলোকক কি বুলি কোৱা হয় ইংলিছত তেওঁলোকক কোৱা হয় এথেইষ্ট আৰু নেক্সটটো হৈছে one who believes in God অৰ্থাৎ যিয়ে ভগৱান বিশ্বাস কৰে তেওঁলোকক কি বুলি ক'ব তেওঁলোকক ক'ব theist ইয়াতো আপোনালোকে এটা এণ্টনিম পাই গ'ল নেক্সটটো হৈছে one who knows everything যিয়ে সকলোখিনি জানে তেওঁলোকক কোৱা হয় omniscient নেক্সটটো হৈছে one who is present everywhere তেওঁলোকক কোৱা হয় omnipresent অৰ্থাৎ সকলোতে তেওঁলোক প্ৰেজেন্ট থাকে one who is all powerful তেওঁক কি বুলি ক'ব যাৰ ওচৰত বহুত পাৱাৰ আছে তেওঁলোকক কোৱা হ'ব omnipotent নেক্সটটো হৈছে one who cannot read and write এইটো উত্তৰটো আপোনালোকে নিশ্চয় জানিব ইয়াৰ উত্তৰটো হ'ব illiterate অৰ্থাৎ যি পঢ়িব নাজানে লিখিব নাজানে নেক্সট one who offers one's services যিয়ে কোনো সেৱা প্ৰদান কৰে তেওঁলোকক কোৱা হয় volunteer ঠিক আছে নেক্সট love for mankind মানুহৰ প্ৰতি থকা মৰম বা মানৱ জাতিৰ প্ৰতি থকা মৰম তেওঁলোকক কোৱা হয় philanthropy এতিয়া আমি কেইটামান প্ৰশ্ন প্ৰিপজিশনৰ ওপৰত চাম কিয়নো এইটো এটা ইম্পৰ্টেন্ট টপিক প্ৰায়বোৰ পৰীক্ষাত প্ৰিপজিশন আহে আহক ফাৰ্ষ্ট কোৱেশ্চনটো চাই লওঁ there is a cat dash the table এই খালী ঠাইত কোনটো প্ৰিপজিশন বহিব হেতু এবাৰ আপোনালোকে ট্ৰাই কৰক আনসাৰটো মই অলপ পিছত কৈ আছো শুদ্ধ উত্তৰটো হৈছে অপচন সি on the table হ'ব next question all the boys are dash the room শুদ্ধ উত্তৰটো হ'ব in অৰ্থাৎ অপচন বি কাৰণ প্ৰশ্নটোত কৈছে all the boys are dash the room গোটে লৰাখিনি এটা ৰুমৰ ভিতৰত সোমাই আছে গতিকে in হ'ব next question his marks are dash 80% শুদ্ধ উত্তৰটো হৈছে অপচন সি his marks are above 80% আজিৰ কোৱেশ্চন কেইটা মই বহুত বেছি টানকে দিয়া নাই যেহেতু প্ৰিপজিশনৰ আজি ফাৰ্ষ্ট ক্লাছ নেক্সট ক্লাছত আপোনাক ইয়াতকে অলপ মডাৰেট লেভেলত দিম আজিলৈ একেটাকে আপোনাক চেষ্টা কৰক এতিয়া আহক নেক্সট কোৱেশ্চনটো চাওঁ the book is dash the table অপচন কেইটা হৈছে on in over নে above শুদ্ধ উত্তৰটো হৈছে অপচন এ কিতাপখন টেবুলৰ ওপৰত আছে হয়নে টেবুলৰ ওপৰত থকা বুজাবলৈ আমি ব্যৱহাৰ কৰিব লাগিব on I will visit him dash Monday মই তেওঁ সোমবাৰে লগ কৰিম অপচন কেইটা হৈছে on in over নে between প্ৰশ্নটোত যেহেতু 12ৰ কথা উল্লেখ আছে ইয়াত আছে মনডে কথা অৰ্থাৎ সোমবাৰ 12ৰ কথা যেতিয়া উল্লেখ থাকে তেতিয়া সদায় on বহিব হেতু মনত ৰাখিব আপোনালোকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন এ আজিৰ শেষৰটো প্ৰশ্ন হৈছে he bent dash to look under the car এজন মানুহৰ কথা কোৱা হৈছে তেওঁ বেন্ড হৈছে বা চাপৰিছে to look under the car গাড়ীখনৰ ভিতৰটো চাবলৈ অপচন কেইটা দিয়া হৈছে under beneath below নে down প্ৰশ্নটো যেহেতু মানুহজনে তলফালে হাউলাৰ কথা কৈছে গতিকে শুদ্ধ অপচনটো হ'ব অপচন ডি he bent down to look under the car আজি আমি যিখিনি আলোচনা কৰিলো সেইখিনি আপোনালোকে ভাল ধৰণে মন দি চাব আৰু পাৰিলে ৰিভাইজ কৰিব ৰিভাইজ কৰিলে পাৰ্মানেন্টলি মনত থাকি যাব আপোনালোকৰ পৰীক্ষাত যথেষ্ট হেল্প হ'ব
গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। ধন্যবাদ।